হাই ফ্রেন্ডস, আজি এটা ভিডিও পালো আমি। এজন ব্যক্তিয়ে জুবিন দাক কৈ আছে যে জুবিন দা কোন হয়। সি অসমৰ মানুহ, কিন্তু জুবিন দাক চিনি নাপায়। তো সেই এটকাৰ চকলেটক মই কৈ আছো জুবিন দা কোন মানুহ। তই মোৰ ভিডিঅ'টো চালে গম পাবি যে জুবিন দা কোন। আৰু আপোনালোকে আগত এই এটকাৰ চকলেটটোৱে কি ক'লে জুবিন দাক সুধিব বিচাৰিছো, জুবিন দাক এটা মদাহী এটা ফটুৱাই মঞ্চত উঠি পেলাই যি মদ খাই পেলাই মাতলামি কৰে। এতিয়া জয়ন্ত মল্ল বৰুৱাক সুধিছিল যে সেইটো কোনো গৰুটো, এতিয়া গৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নে জুবিন গাৰ্গ? শুনিছেনে? এটকাৰ চকলেটে কি কৈছে জুবিন দাক যে জুবিন দা কোন। এতিয়া মই কৈ আছো জুবিন দা কোন, তই নিজে চা, আপোনালোকেও চাওক জুবিন দা গাঁৱতে কি হ'ল, জুবিন গাৰ্গৰ ওচৰত চাদা খাবলৈ পইচা নাই। জুবিন গাৰ্গে আমাৰ ধৰি লওক তহঁতৰ পইচা আছে, কেছ পইচা এটা ওচৰত নাই। মোৰ চুকত 20 টকা এটা পৰিছিলে, দাদা বোলে 20 টকা এটা আছে, হ'বনে? বোলে হ'ব, চাদা খাবলৈ দে। 2000 মান থৈ দিছিলে গোটেইটো। মই মানে কি হ'ল, ৰাতি মই আহি ৰাতিপুৱা কিমান পইচা দিয়ে বুলি হিচাপ কৰিছিলো, 72,000 টকা আছিলে। 1500-2000 মান টকা এটা পকেটত থলে, বাকী পইচাটো গোটেইটো দি দিলে আমাৰ ছোৱালীজনী। এই মই আমাৰ মুখৰ আগত আধা ঘণ্টা আগৰ পৰা ছোৱালীজনী কান্দি আছিলে, দিলে হিচাপ কৰা নাই। তাৰ পৰা সেইটো কিবা এটা থৈ দিয়ে বুলি কৈ পকেটত ভৰালে, বাকী পইচাটো গোটেই দিলে। সেইজন জুবিন গাৰ্গ আছিলে। শুনিছেনে জুবিন দা কোন? জুবিন দা ইমান এটা ডাঙৰ ছিংগাৰ হৈ পিনে 10 টকা এটা নাথাকে চাদা খাব কাৰণে। সেইটো হয় জুবিন দা। আৰু জুবিন দা এনেকুৱা মানুহ যে জুবিন দাৰ হাতত যিমান টকা থাকে, লাগিলে 1 লাখ থাকক, লাগিলে 70,000 থাকক, যিমানে নাথাকক, মানুহ এটা আহি যদি জুবিন দাক কয় মই বিপদত আছো, মোক হেল্প লাগে, তেতিয়া জুবিন দা টকাবিলাক যে ওলায় গন্তি নকৰাকেই দি দিয়ে। সেইটো হয় জুবিন দা। আৰু জুবিন দা এনেকুৱা বিশাল মানুহ, আৰু এনেকুৱা বিশাল মানুহক তই কৈ আছ চিনি নাপাও। তই অসমত থাকি পিনে কিমান বিশাল হ'ব পাৰে আমাৰ জুবিন দা চা। এই অসমৰ মানুহ গোটেই মানুহে কান্দি আছে জুবিন দাৰ কাৰণে। আৰু জুবিন দাৰ মৃত্যুটো হৈছে বিশাল এটা সাগৰত। চা কিমান ডাঙৰ মানুহ হ'ব, কিমান বিশাল হ'ব জুবিন দা। যেনেকুৱা জুবিন দা বিশাল, তেনেকুৱা জুবিন দাৰ মনটো বিশাল আছিলে, যে মানুহক মৰম কৰাটো মানে কিবা সীমা নথকাকে মৰম কৰিছিলে। তই পাৰিবিনে? কোনেও নোৱাৰে জুবিন দাৰ নিচিনা ভাল পাবলৈ, মৰম দিবলৈ মানুহক। তো মোৰ কথাবিলাক যদি আপোনালোকৰ তাত বিশ্বাস লাগে যে জুবিন দা ইমান ডাঙৰ বিশাল মানুহ আছিলে, তেনেহলে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। জয় অসম।